নমস্কাৰ আইন আছামিজত মই যতীন বৰা আপোনালোকক পুনৰবাৰৰ কাৰণে স্বাগতম জনালো। আজিৰ বিষয়টো হ'ল পান কাৰ্ডৰ ওপৰত। যদিহে আপোনালোকৰ পান কাৰ্ডটো হেৰাই গৈছে তেনেহ'লে আপোনালোকে কি কৰিব লাগে। প্ৰথমতে মই ক'বলৈ ওলাইছোঁ, পান কাৰ্ডখিনি যদি হেৰাইছে আৰু আপোনালোকৰ লগত কোনো ধৰণৰ ডিটেইলছখিনি নাই, পান কাৰ্ডৰ আপোনালোকৰ লগত ফটোকপি নাই, মুখস্থও নাই বা কোনো ধৰণৰ ডিটেইলছ আপোনালোকৰ নাই, তেনেহ'লে আপোনালোকে সেই ডিটেইলছখিনি কেনেকৈ উলিয়াব লাগিব। আপোনাৰ পান কাৰ্ডৰ ডিটেইলছখিনি উলিওৱাৰ দুটা উপায় আছে, দুটাই মই কৈ আছোঁ। এটা হ'ল আপোনালোকৰ বেংকৰ থ্ৰু দি আপোনালোকে ওলাব পাৰে। যদিহে বেংকৰ লগত আপোনালোকে পান কাৰ্ডটো KYC ফিল আপ কৰিছে তেনেহ'লে নিশ্চয় আপোনালোকে বেংকৰ থ্ৰু দি আপোনালোকে পাৰিব। ছেকেণ্ড এটা সহজ উপায়টো হ'ল কল চেণ্টাৰ থ্ৰু দি। এই নম্বৰত কল কৰিলে আপোনালোকৰ ডিটেইলছখিনি বিচাৰে, নিজৰ নাম, ডেট অফ বাৰ্থ, দেউতাকৰ নাম, এড্ৰেছ, গোটেই ডিটেইলছ যেতিয়া আপোনালোকে দিব তাৰপিছত আপোনাৰ পান কাৰ্ডৰ নম্বৰখিনি আপোনালোকে পাই যাব। এইটো আছিলে যাৰ লগত নিজৰ ডিটেইলছখিনি নাই। এতিয়া যাৰ লগত অলৰেডি ডিটেইলছখিনি আছে সিহঁতে সেইটো কৰিবলৈ কোনো প্ৰয়োজন নাই। এতিয়া মই ক'বলৈ ওলাইছোঁ যিবিলাকৰ আধাৰ কাৰ্ডখিনি আছে। এতিয়া আধাৰ কাৰ্ড থাকিলে এটা সহজ এটা উপায় আছে, ডিজি লকাৰ। এই ডিজি লকাৰ থ্ৰু দি আপোনালোকে নিজৰ পান কাৰ্ডৰ ডিটেইলছখিনি উলিয়াই ল'ব পাৰে। তাৰ কাৰণে ডিজি লকাৰত আপোনালোকে এটা একাউণ্ট খুলিব লাগে। একাউণ্ট খোলাৰ পিছত আপোনালোকে পান কাৰ্ডত গৈ পেলাই নিজৰ ডিটেইলছখিনি ভৰোৱাৰ লগে লগে আপোনাৰ পান কাৰ্ডৰ ডিটেইলছখিনি তাতে আহি যায় এনেধৰণে। গতিকে এই ডিটেইলছখিনি আপোনালোকে যিকোনো কামতে ইউজ কৰিব পাৰে। এইখিনিকে যদি আপোনালোকে কালাৰ প্ৰিণ্ট আউট কৰি লয় বা PVC প্ৰিণ্ট আউট কৰি লয় তেনেহ'লে ডুপ্লিকেট কপিৰ কোনো প্ৰয়োজন নাই, সেইখিনিতে আপোনালোকৰ কামখিনি চলি যায়। এতিয়া যিসকলৰ আধাৰ কাৰ্ডটো বনোৱা হোৱা নাই তেনেহ'লে সিহঁতে কি কৰা উচিত, সিহঁতে এটা ৱেবছাইট আছে, লিংকটো মই দি আছোঁ ওপৰত, সেই ৱেবছাইটত গৈ পেলাই আপোনালোকে ডুপ্লিকেট কপিটো বনাই ল'ব পাৰে। খালি এটা কথাৰ পৰা আপোনালোকে সাৱধান হৈ থাকিব লাগিব, যদিহে আপোনালোকৰ পান কাৰ্ডখিনি হেৰাইছে তেনেহ'লে আৰু ডিটেইলছখিনি আপোনালোকৰ নাই তেনেহ'লে আপোনালোকে পুনৰবাৰৰ কাৰণে নতুনকৈ এটা পান কাৰ্ড বনাব নালাগে। যদিহে আপোনালোকে তেনেকুৱা ধৰণৰ মিষ্টেক এটা কৰে তেনেহ'লে আপোনালোকৰ 10,000 লৈকে জৰিমনা হোৱাৰ সম্ভাৱনা আছে। শেষত মই ক'বলৈ ওলাইছোঁ, যিসকলে এতিয়ালৈকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক কৰা নাই তেনেহ'লে লিংকটো কৰি লওক অতি সোনকালে, নহ'লে পিছত আকৌ জৰিমনাৰ কাৰণে প্ৰস্তুত হৈ যাওক। লিংকটো কেনেকৈ কৰে মই ওপৰত ডিছক্ৰিপশ্যন এটা দি দিছোঁ, তাতে গৈ পেলাই সেই ভিডিঅ'টোত চালে আপোনালোকে গম পাই যাব। অতি সহজে নিজেই ঘৰত বহি পেলাই মোবাইলৰ থ্ৰু দি লিংক কৰিব পাৰিব। এই বিষয়ত কিবা কোৱাৰি থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰিব। যদি সেই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।